হাই ফ্ৰেণ্ড মাই ইউটিউব চেনেল MS ব্লগ মোৰ চেনেলটো শ্বেয়াৰ কৰিব আৰু লগতে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব। এতিয়া আমি আহিছোঁ মণিপুৰত। আমি মণিপুৰত আহিছোঁ যে আমাৰ মণিপুৰ উপজিলা দাবীৰ বাবে আমি আজি ককা আইতা দাদা বাইদেউ খুৰী এনেকৈ আমি আজি মণিপুৰ অঞ্চলৰ বাসী আমি আজি মণিপুৰ উপজিলা দাবীৰ বাবে আমি 5,000জন মানুহ আমি আজি ওলাই আহিছোঁ আন্দোলন কৰিবলৈ। আৰু আমি আন্দোলন কৰিব আহিছোঁ যে আমাৰ উপজিলা আৰু মণিপুৰ সমষ্টি ঘোষণা কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰু আমাক যদি নকৰে আমি এনেকৈ আন্দোলন কৰি থাকিম আৰু আন্দোলন কৰি আহি যায়ে থাকিম যেতিয়ালৈকে আমাক উপজিলা আৰু আমাক ঘোষণা নকৰে তেতিয়ালৈকে আমি আন্দোলন কৰি থাকিম। আমাৰ উপজিলাৰ আমাৰ কাৰণে আমি আজি এই মুখ্যমন্ত্ৰীক আমি তেখেতে অতি সোনকালে আমাৰ মণিপুৰবাসী সাক্ষাৎ প্ৰদান কৰে আৰু যেতিয়ালৈকে মণিপুৰবাসী সাক্ষাৎ প্ৰদান নকৰিব তেতিয়ালৈকে আমাৰ এই আন্দোলন আৰু তীব্ৰতৰ হ'ব আৰু আমি তীব্ৰতৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম।
আজি আমি এমাহ ধৰি আন্দোলন কৰি আছো, কিন্তু আজি বৰপেটাৰ আন্দোলন চৰকাৰে দেখা পালে, বজালী আন্দোলন চৰকাৰে দেখা পালে, কিন্তু আমাক মালিকপুৰবাসী ৰাইজ তেওঁলোকে আমাক কোনো গুৰুত্ব দিয়া নাই। গতিকে দিছপুৰত বহি থকা নেতাসকললৈ মোৰ আহ্বান, তেওঁলোকে মালিকপুৰক অলপ চকু মেলি চাওক। মালিকপুৰৰ ৰাইজ আজি ওলাই আহিছে, হাজাৰ হাজাৰ ৰাইজ ওলাই আহিব আৰু হাজাৰ হাজাৰ ৰাইজৰ ফুৰিব। এতিয়া চৰকাৰে কি কৰিব? আমাৰ দুখীয়া মুখ্যমন্ত্ৰী আমি মানিকপুৰ ৰাইজ হিচাপে ছাৰে ৰিকুৱেষ্ট কৰিছে, ছাৰে এটা ৰিকুৱেষ্ট কৰিছে, আমি তেখেতৰ কথা মানছো, আমি মাইক বন্ধ কৰিছে মানছো, কিন্তু এতিয়া গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলন হ'ব আৰু গণতান্ত্ৰিক হিচাপে কথা পাতক। আমি আজি 5-6 দিন আমি আন্দোলন কৰিছোঁ, গণতান্ত্ৰিকভাৱে কৰি আছোঁ, কিন্তু যিহেতু চৰকাৰে যিহেতু আমাৰ কথাখিনি মানা নাই, তেতিয়া আমি আমি আলোচনা কৰিম আৰু পুলিচ প্ৰশাসনৰ কোনোবা যদি আহে আমি থানাত নাযাওঁ, আমি থানাত নাযাওঁ। আমি তাতে আছো আন্দোলন কৰি ডিচি ছাৰ পৰ্যন্ত আমি